মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি সপ্তমমান শ্ৰেণীৰ অসমীয়া সাহিত্য মাধুৰীৰ অন্তৰ্গত ব্যাকৰণৰ পাঠ 10 বিশেষণৰ তুলনা সম্পৰ্কে কিছু বুজাবলৈ প্ৰয়াস কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে মনোযোগ দি চাবা আৰু শুনিবা। দুটা বা তাতকৈ বেছি বস্তুৰ ভিতৰত দুটা বা তাতকৈ বেছি বস্তুৰ ভিতৰত বিশেষভাৱে বিশেষণৰ যি প্ৰয়োগ কৰা হয়, বিশেষণৰ যি প্ৰয়োগ কৰা হয় তাক বিশেষণৰ তুলনা বোলা হয়। তাক বিশেষণৰ তুলনা বোলা হয়। যে এটা বাক্যত যদি দুটাতকৈ বেছি বস্তুৰ ভিতৰত বিশেষভাৱে যদি বিশেষণৰ মাত্ৰাটো যদি অধিক থাকে, তেওঁ গুৰুত্ব যদি অধিক থাকে, তেন্তে তাক বিশেষণৰ তুলনা বোলা হয়। অৰ্থাৎ বিশেষণত প্ৰত্যয় যোগ দি বিশেষণত প্ৰত্যয় যোগ দি যি বস্তুৰ গুণৰ তাৰতম্য, গুণৰ তাৰতম্য দেখুওৱা হয়, তাকে বিশেষণৰ তুলনা বোলা হয়। সংস্কৃত তদ্ধিত প্ৰত্যয়ৰ ইষ্ঠ বা তৰ তম যোগ দি ক্ৰমে দুটাৰ বা বহুতৰ ভিতৰত আৰু বহুতৰ ভিতৰত তুলনা কৰা হয়। উদাহৰণ দিছোঁ। উচ্চতৰ আৰু উচ্চতম। নিম্ন
নিম্নতম নিম্নতম ইয়ছ আৰু ইষ্ঠ প্ৰত্যয় যোগ কৰি ইয়ছ আৰু ইষ্ঠ প্ৰত্যয় যোগ কৰি ইষ্ঠ প্ৰত্যয় যোগ কৰি ইষ্ঠ প্ৰত্যয় যোগ কৰি লঘু লঘিয়ছ লঘিষ্ঠ গুৰু গৰীয় গৰিষ্ঠ এনেকৈ আমি দেখাব পাৰোঁ। অসমীয়া ভাষাত তুলনাৰ প্ৰত্যয় যোগ নিদিয়াকৈ অসমীয়া ভাষাত তুলনাৰ প্ৰত্যয় যোগ নিদিয়াকৈ গুণ বা দোষত হীন বা কম বিশেষ্য আৰু সৰ্বনাম পদত বিশেষ্য আৰু সৰ্বনাম পদত বিশেষ্য পদত কৈ আৰু ভিতৰত শব্দ প্ৰয়োগ কৰি কৈ আৰু ভিতৰত শব্দ প্ৰয়োগ কৰিও বিশেষণৰ তুলনা কৰা হয়। বিশেষণৰ তুলনা কৰা হয়। উদাহৰণ ধনতকৈ বিদ্যা শ্ৰেষ্ঠ বাঘতকৈ সিংহ বলি পৃথিৱীৰ সকলো পৰ্বতৰ ভিতৰত পৰ্বতৰ ভিতৰত হিমালয় ওখ পশুৰ ভিতৰত শিয়াল ধূৰ্ত ইত্যাদি আমি এনেকৈ আলোচনা কৰিব পাৰোঁ। অৰ্থাৎ দুটা বা তাতকৈ বেছি বস্তুৰ ভিতৰত গুণ বা দোষৰ আধিক্য বা ন্যূনতা বুজাবলৈ বিশেষভাৱে বিশেষণৰ যি প্ৰয়োগ কৰা হয় তাক বিশেষণৰ তুলনা বোলা হয়। অৰ্থাৎ বিশেষণত প্ৰত্যয় যোগ দি বস্তুৰ গুণ দোষৰ তাৰতম্য দেখুৱাকে বিশেষণৰ তুলনা বোলে। সংস্কৃত তদ্ধিত প্ৰত্যয়ৰ ইষ্ঠ তৰ তম যোগ দিও কৰিব পাৰি। যেনে উচ্চ উচ্চতৰ উচ্চতম, গভীৰ গভীৰতৰ গভীৰতম, বৃহৎ বৃহত্তৰ বৃহত্তম, কঠোৰ কঠোৰতৰ কঠোৰতম, দৃঢ় দৃঢ়তৰ দৃঢ়তম। ইয়ছ আৰু ইষ্ঠ প্ৰত্যয় যোগ কৰি লঘু লঘিয়ছ লঘিষ্ঠ, গুৰু গৰীয় গৰিষ্ঠ, পাপ পাপীয়ছ পাপিষ্ঠ। অসমীয়া ভাষাত তুলনাৰ প্ৰত্যয় যোগ নিদিয়াকৈ গুণ বা দোষত হীন বা কম, বিশেষ্য আৰু সৰ্বনাম পদত কৈ
ভিতৰত শব্দ প্ৰয়োগ কৰিও পাৰি। ধনতকৈ বিদ্যা শ্ৰেষ্ঠ, পশুৰ ভিতৰত শিয়াল ধূৰ্ত, বাঘতকৈ সিংহ বলি, পৃথিৱীৰ সকলো পৰ্বতৰ ভিতৰত হিমালয় ওখ। এনেকৈ আমি বিশেষণৰ তুলনা